हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে মই বৰ্তমান ভালে আছো মই এযোৰ কাপোৰ বনাইছিলো তাৰ এটি ভিডিঅলৈ আজি আহিলো আৰু এই কাপোৰযোৰ মই সম্পূৰ্ণ কটন কাপোৰত কৰিছো চাদৰ মেখেলা হয় কটন জুৰা আৰু মই এনেদৰে আঠা লগাই ফুলবিলাক কৰিছিলো আৰু কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত এয়া দেখিবলৈ এনে ধৰণৰ হৈছে আৰু আপোনালোকৰ যদি কাপোৰযোৰ পছন্দ হৈছে তেতিয়া হলে মোক নিশ্চয় কমেন্টত জনাব আৰু খুব ধুনিয়া হৈছে মই এনেদৰে কাপোৰ কৰি মাজে পাতখিনি মই এনেদৰে হেউজিয়া ৰঙৰ গ্লিটাৰ ইউজ কৰিছো আৰু মাজে মাজে ফুলৰ মাজে মাজে মই মিৰৰ ইউজ কৰিছো মিৰৰখিনি দিয়া আছে এয়া দেখা পাইছে আপোনালোকে আৰু খুব ধুনিয়া আৰু কোমল কাপোৰযোৰ পিন্ধিবলৈ খুব ভাল কটনৰ আছিলে আৰু গৰম দিনত বেছি ভাল আসলতে পিন্ধিবলৈ আৰু দহি কৰি থোৱা আছে যদি আপোনালোকৰ পছন্দ হয় তেতিয়া হলে লাইক কৰিব আৰু মোক কমেন্টত জনাব মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ